हेलो एवरीवन मोर चेनेলত नतुन एटा भिडिओ सहित पुनर्बार स्वागतम जनालो और बहाग बिहुर सकलोके बहुत बहुत शुभकामना जनालो। आमी एतिया गई आसो गाँवले और गाँवत भिडिओ करी देखाम आपनालोকক भिडिओটো सम्पूर्ण चाइ गई থাকিব। बोलक आज बिहुर भिडिओটো स्टार्ट करूँ। আৰু আমি আহি পালোহি ঘৰত আৰু ঘৰত আহি এয়া সোণাইপাৰত আহিছিলে গৰু গা ধুৱাবলৈ আৰু মানুহ গা ধুবলৈ আহিছে আৰু তাৰে পৰিৱেশটো অকমান ভিডিঅ' কৰি ৰাখিছিলে, সেইকাৰণে অকমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু গৰু গা পা ধুৱাই কৈ আহি লৈ পোৱালীয়ে আবেলি হুঁচৰি গাবলৈ ওলালে আৰু বাপেক এটা কেতিয়া এয়া ধুতি পিন্ধাই আছে আৰু ধুতি পিন্ধাই কৈ লৈ সিও হুঁচৰি গাব যাব, সেয়াও অকমান ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। সেইখিনিও ভিডিঅ' চাই ল'ব সম্পূৰ্ণ। আৰু পোৱালি ধুতি পিন্ধাই হৈ গ'ল আৰু এয়া দেখিছে দৌৰি দৌৰি গৈছে হুঁচৰি গাবৰ কাৰণে আৰু দাদাইকো গৈছে লগত। এয়া হ'ল তাৰ দাদাক হয়, গৈছে গোটেইকেইটা ওলাই গৈছে আৰু ভিডিঅ'টো চাই থাকিব কিমান দেখাব পাৰোঁ বিহু ভিডিঅ'টো। বিহু বুলি ইমান ভিডিঅ' কৰা নহ'ল আৰু বিহু বুলি ইমান ভিডিঅ' কৰিবলৈ সময় নাপালোঁ, যিখিনি কৰি ৰাখিছিলোঁ সেইখিনিকে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। তাকে সম্পূৰ্ণ চাবচোন ভিডিঅ'টো আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে আপোনালোকৰ বিহুৰ ভিডিঅ'বোৰ চাই। আৰু সিহঁতক পঠাই লৈ আমাৰ ঘৰতে ইমান ধুনীয়াকৈ কপৌ ফুল লাগিছে, তাকে অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া দেখিছেনে কপৌ ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে, এডালত লাগিছে দুপাহ আৰু আছে, মই দেখাই আছোঁ আপোনালোকক চাবচোন ইমান ধুনীয়াকৈ ফুলিছে। ভাল লাগিলে সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু বিহু বতৰ কপৌ ফুল নেদেখালে ভিডিঅ'টো আধৰুৱা হ'ব, সেইকাৰণে ঘৰতে লাগিলে যিহেতুকে দেখাই দিলোঁ আপোনালোকক ভিডিঅ'টো কৰি। আৰু এজোপা দেখিছেনে, এজোপাত 4 পাহমান লাগিছে। মোৰ ভাল লাগে আৰু কপৌ ফুল নহ'লে বিহু নহয় বহাগৰ বিহু, আৰু সেইকাৰণে অকণমান কপৌ ফুল দেখাই দিলোঁ। আৰু তগৰ ফুলো লাগি আছে, সেয়াও অকণমান দেখাইছোঁ, ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। সেইখিনিও চাবচোন, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু সেইকাৰণে দেখাব চেষ্টা কৰিলোঁ, চাই থাকিব। মই দেখাই গৈ আছোঁ বাৰু। জেঠুৱে পিন্ধাই দিব যোৱা দুদিখন, এই জেঠু পিন্ধাই দিব যোৱা।
আৰু এতিয়া হ'ল সন্ধিয়া টাইম আৰু সন্ধিয়া টাইমত মাহঁতে তিল পিঠা মিঠৈ লাডু এনেকৈ কিবা কিবি বনালে নাৰিকলৰ লাডু আৰু এতিয়া বনাব লৈছে গৰমে গৰমে বৰপিঠা কেইটামান আৰু বৰপিঠাকেইটা গৰমে গৰমে খাবলৈহে ভাল লাগে সেইকাৰণে মায়ে বিহুৰ দিনাখন বনাইছে এয়া বৰপিঠা আৰু সেইখিনি পিঠা বনাই থাকোঁতে মই অকণমান ভিডিঅ' কৰিছোঁ আৰু দুটামান ময়ো বনাইছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰি দেখাই দিলোঁ বৰপিঠাকেইটা আৰু বিহু বুলি ক'লে বৰপিঠা নহ'লে আধৰুৱা হয় সেইকাৰণে বৰপিঠাটো লাগেই আৰু সেইকাৰণে ভিডিঅ'টো বৰপিঠা বনোৱাটোকে দেখাই দিলোঁ আৰু তিলপিঠা মিঠৈ লাডু এইবোৰ দেখাবলৈ থাকি গ'ল আৰু ভিডিঅ' কৰা সময় নহ'ল আৰু ময়ো বিহু দিনাখনহে আহি পাইছোঁ ঘৰত সেইকাৰণে সেইখিনি দেখাব নহ'লগৈ আৰু এতিয়া সেইকাৰণে বিহু বুলি পিঠা এটাটো দেখাব লাগিব আপোনালোকক সেইকাৰণে মই বৰপিঠাটোকে দেখাই দিলোঁ আমাৰ গুটুহঁতৰ হুঁচৰিৰ দলটো এতিয়া আহি পাইছে সন্ধিয়া সময়ত আৰু সেইকাৰণে ভিডিঅ' কৰি দেখাই দিছোঁ এয়া হুঁচৰি দলে হুঁচৰি গাই আছে নাচি আছে ইমান ধুনীয়াকৈ তাকেই অকণমান আপোনালোকক দেখাইছোঁ আৰু এয়া হুঁচৰি পাৰ্টি গ'ল আৰু ৰাতি আমাৰ ভাতৰ সাজটো এয়া আৰু এয়া ভাত আমাৰ ৰাতি আজি বিহুৰ দিনাখন খালোঁ আৰু এতিয়া আহিব আমাৰ গাঁৱৰ ডাঙৰ ৰাইজ পাৰ্টি হুঁচৰি গাবলৈ আৰু তাৰ কাৰণে আমি যোগাৰ কৰিছোঁ এয়া চাহৰ যোগাৰ কৰিছোঁ বৌ আৰু আমাৰ ডাঙৰ বায়ে যোগাৰ কৰিছে এয়া চাহৰ ব্যৱস্থা কৰিছে আৰু গোটেই হুঁচৰি গোৱা দলটোৱে আমাৰ ঘৰতে চাহ খাব বোলে সেইকাৰণে গোটেইখিনি যোগাৰ পাতি কৰিছোঁ আৰু হুঁচৰি দলটো আহিলে আপোনালোকক দেখাই আছোঁ ডাঙৰ নামৰ পাৰ্টিটো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আৰু এয়া আহি গ'ল হুঁচৰি গাবলৈ আৰু এতিয়া হুঁচৰি গাব আপোনালোকে হুঁচৰি গোৱা পৰিৱেশটো চাই ল'ব অকণমান হুঁচৰি পাৰ্টি নাম সামৰিলে আৰু হুঁচৰি সামৰি এতিয়া চাহ খাবলৈ বহিলে সকলো আৰু চাহ খাই থাকোঁতে হুঁচৰি গাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল আৰু সেইকাৰণে এতিয়া হাতত টৰ্চ লৈ লৈ এনেকৈ চাহ দিবলগীয়া হৈছে আৰু ইনভাৰ্টাৰ কানেকশ্যনটো বাহিৰলৈ নাহে যিহেতুকে ভিতৰতহে আছে সেইকাৰণে টৰ্চ লৈ লৈ চাহ দিবলগীয়া হৈছে চাই থাকিব আৰু ভিডিঅ'টো তেনেকৈ আন্ধাই মুন্ধাই আৰু আমি আহি পালোহি দেওবাৰে ঘৰত আহিলোঁ আৰু সোমবাৰে ল'ৰাটোৰ স্কুল আছিলে সেইকাৰণে আমি দেওবাৰে গুচি আহিলোঁ আৰু দেওবাৰে সন্ধিয়া আমাৰ নগাঁৱৰ ৰাইজে হুঁচৰি গাইছিলে আমি য'ত ভাড়া থাকোঁ মানে তাৰ কলনীৰ ৰাইজসকলে হুঁচৰি গাইছিলে আৰু সেইকাৰণে সেই হুঁচৰিটো অকণমান দেখাই দিলোঁ আৰু মোৰ ভিডিঅ'ত যদি মই আমাৰ কলনীত থকা মানুহখিনিক নেদেখাওঁ বিহু দিনাখন বেয়া লাগিব সেইকাৰণে মই ভিডিঅ' কৰি অকণমান দেখাই দিলোঁ
আৰু আজিলৈ ভিডিঅ'টো সামৰোঁ দেৰিকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক দিব আৰু কমেণ্ট কৰি জনাব